গুড মৰ্ণিং এভৰিৱান। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোলৈকে আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। বিহু বুলি আজি আপোনালোকৰ মাজলৈ নাৰিকলৰ লাডুৰ ৰেচিপি এটা লৈ আহিছোঁ। প্ৰথমতে নাৰিকলখিনি ৰুকি ল'লোঁ। হাতেৰে ৰুকিছোঁ, মিক্সাত দিয়া নাই। হাতেৰে ৰুকিলে সোৱাদটো অলপ বেলেগ হয়। তাৰপিছত আমি 8 কাপ নাৰিকলৰ গুড়া লৈ ল'লোঁ আৰু 4 কাপ চেনি লৈ লৈছোঁ। চেনিটো বেছিও ল'ব পাৰে নিজৰ সোৱাদ অনুসৰি আৰু ভালদৰে নাৰিকল আৰু চেনিখিনি মিক্স কৰি ল'লোঁ। এয়া মিক্স কৰা হৈ গ'ল। তাৰপিছত গেছত কেৰাহীখন পাতি দিলোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত আমি নাৰিকলখিনি দি অলপ ভাজিলোঁ আৰু এনেদৰে নাৰিকলখিনি প্ৰায় 15 মিনিটমান ভাজিছোঁ। তাৰপিছত ভাজি আছোঁ আৰু হৈয়ে গৈছে নাৰিকলৰ লাডু বনাব পৰা। গোট আৰু এঠামৰা সেয়া দেখিলেই গম পাব যে বনাব পৰা হৈ গৈছে। তাৰপিছত আমি গেছটো অফ কৰি ল'লোঁ। গেছটো অফ কৰি কাঁহী এখনলৈ লৈ ল'লোঁ। তাৰপিছত লাডু বনাইছোঁ। ফাইনেলি নাৰিকলৰ লাডু হৈ গ'ল। আপোনালোকে মোৰ ষ্টাইলত বনাইনে জনাবচোন কমেণ্ট কৰি, আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। থেংক ইউ।